নমস্কাৰ, মই উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালো। আজি আমি মোৰ সৰু দাদাই বনাব কেক কৰাৰ এটা ৰেচিপি। কেনেদৰে বনাই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, অকণমানো স্কিপ নকৰিব। তেতিয়া গম পাব কেনেকৈ বনাইছে। বহুতে বহুত ধৰণে বনায়। মোৰ সৰু দাদাই কেনেদৰে বনাইছে সেইটো ভিডিঅ'টো চাই থাকিব। আশা কৰোঁ ভাল পাব। ভালদৰে ধুই ল'ব এনেদৰে চাই থাকক। মোৰ দাদাৰ হেল্পাৰ, মোৰ মামাৰ ল'ৰা আলু কাটি আছে। কাষত মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী। এয়া দাদা, আজি মেইন মোৰ দাদাই বনাব। এনেদৰে ভালদৰে ক্লিন কৰি ল'ব, ভালদৰে ধুই ল'ব। এতিয়া কেঁকুৰাখিনি ভালদৰে বইল কৰি ল'ব লাগিব। কেৰাহীত পানী দিছে, এতিয়া এইখিনি বইল কৰি দিব। এতিয়া বইল কৰোঁতে অকণমান নিমখ দিব। নিমখ 2 চামুচ দিছে আৰু কেঁকুৰাখিনি ডুব যোৱাকৈ পানী দিছে আৰু অলপমান হালধি গুড়ি দিছে। হালধি গুড়ি 2 চামুচ দিছে। লৰাই দিব, কণীখন লগাই দিব আৰু অলপ সময় এইখিনি সিজিবলৈ দিব, বইল হ'ব দিব। আৰু জুইৰ ফ্লেমটো বঢ়াই দিছে। এয়া দেখিছে এইখিনি বইল হৈ আছে। এতিয়া চৰিয়া এটাত গোটেইখিনি ওলাই ল'ব। এইখিনি আমাৰ হৈ গৈছে, বইল হৈ গৈছে। দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে। এইফালে আমাৰ কোমোৰা ভাজি হৈ আছে আৰু আনফালে দাদাই কেঁকুৰাৰ ৰেচিপিটো বনাই আছে। এই কোমোৰা আলু তৰকাৰী মোৰ সৰু বৈ বনাইছে আৰু দাদাই কেঁকুৰাৰ ৰেচিপিটো বনাই আছে। আজি মই একোৱে বনোৱা নাই, কাৰণ মই বনোৱা ৰেচিপিটো দেখা পাই থাকে আপোনালোকে। এয়া কালাৰটো খুবেই ধুনীয়া হৈছে, দেখা পাইছে। এইখিনি ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া চাই থাকিব দাদাই কেনেকৈ কি কৰে। গোটেই ভিডিঅ'টো চাব, স্কিপ নকৰিব। এয়া বইল কৰাৰ পিছত এইখিনি বস্তু দেখা পাইছেনে, এইখিনি পেলাই দিব। মাছৰ যেনেকৈ, ডাঙৰ মাছৰ যেনেকৈ আমি কাণবোৰ পেলাই দিওঁ, ধৰক ভিতৰৰ ফুল, কাণ মানে কি ভিতৰৰ ফুলখিনি যে পেলাই দিওঁ, ঠিক তেনেকৈ কেঁকুৰাৰো ফুল থাকে। এইখিনি ভালকৈ চাই লওক, দেখাই পাইছে চাগে। এইখিনি পেলাই দিব লাগিব। পেলোৱাৰ পিছত ঠিক এনেকুৱা হ'ব। আপোনালোকক আৰু এটা দেখাই দি আছোঁ কেনেকৈ চাফা কৰে। ভিতৰৰ এনেকুৱা থাকেতো, ভিতৰৰ বস্তু যিখিনি ফুলটো থাকে ন, সেই ফুলটো পেলাই দিলে হয়। এতিয়া নেক্সট আৰু এটা কৰি দেখুৱাব। আটাইবোৰ চাফ কৰি ল'লে, ফুলবোৰ উলিয়াই ল'লে। এতিয়া ডাঙৰ এটা লৈ ল'ব। এনেকৈ ডাঙৰ হ'লে মাজেৰে দুফাল কৰিব লাগিব।
এনেদৰে মাজেৰে দুফাল কৰি ল'ব। সৰু হ'লে দুফাল নকৰিলেও হ'ব, কিন্তু অলপ ডাঙৰ হ'লে এনেদৰে দুফাল কৰি ল'ব। মই আৰু এটা দেখাই দিছোঁ, দেখিছেনে? এতিয়া এনেদৰে আটাইবোৰ দুফাল দুফাল কৰি ল'ব। হৈ গ'ল। এইবোৰ কিন্তু দুফাল কৰিব নালাগে। এনেকুৱাবোৰ এনেকৈ ৰাখিব। খৰিৰ কাষৰ যিটো বুকুৰ থাকে ন, সেইখিনি দুফাল দুফাল কৰি ল'ব। দেখা পাইছে? এনেকুৱাবোৰ এনেকৈয়ে থাকিব, দুফাল কৰিব নালাগে। পিঁয়াজ 4টা লৈছে, এনেদৰে মিহি মিহিকৈ কাটি লৈছে। আপোনালোকে পেষ্ট কৰিও কৰিব পাৰে, কৰিলে। আমাৰ এনেদৰে মিহি মিহিকৈ কাটি লৈছে। আৰু জলকীয়া লৈছে। জলকীয়াটো কম বেছি কৰি ল'ব পাৰে আপোনালোকৰ হিচাপত। যদি জ্বলা বেছি খায় বেছিকৈ দিব, যদি কম খায় অলপ কমাই দিব। আৰু অলপ আদাৰ পেষ্ট খুন্দনাত খুন্দি লৈছে। আৰু এয়া আদা নহৰুৰ পেষ্ট লৈছে। আৰু এইফালে আলু কুটি লৈছে। আলু 5-6টামান লৈছে। এনেদৰে দুফাল দুফাল কৰি লৈছে। কেৰাহীটোত মিঠাতেল দিছে। আলুটো এনেদৰে কুটি লৈছে, পিচ পিচ কৰি। জলকীয়া দিছে তেলত। এতিয়া লগতে পিঁয়াজখিনিও দি দিছে। অলপ সময় এনেদৰে ভাজি থাকিব, যেতিয়ালৈ পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰ নাহে। এতিয়া আদা নহৰুৰ পেষ্টটো দি দিছে। তেলতে দি দিব। পিঁয়াজটো ভাজি থাকোঁতে তেলতে দি দিব আদা নহৰুৰ পেষ্টখিনি। এতিয়া খুন্দি লোৱা আদাটো দি দিব পেষ্টটো। পিঁয়াজৰ কালাৰটো দেখাই দিছে, ধুনীয়া কালাৰ আহিছে। আৰু এইখিনি অলপ সময় ভাজি দিব, 2 মিনিট সময়। হালধি গুড়ি দিছে 2 চামুচ, সৰু চামুচেৰে 2 চামুচ হালধি গুড়ি। আৰু নিমখ দিছে সোৱাদ অনুযায়ী। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি দিব। আমাৰ 2 চামুচ দিছে, 2 চামুচেৰে। আৰু এইখিনি পিঁয়াজতে অকণমান মিট মছলা দিছে। এয়া তেলতে দি লৈছে। এতিয়া এইখিনি আৰু 2 মিনিট সময়মান ভাজিব। এতিয়া আলুখিনি দি দিছে ইয়াতে। মছলাখিনি ভালদৰে ভাজি ল'ব। ভাজি লোৱাৰ পিছত আলুখিনি দি দিব ইয়াতে। আৰু এতিয়া ইয়াতে অকণমান কাশ্মীৰী মিৰ্চ দিব। কাশ্মীৰী মিৰ্চ এড কৰি দিব। আলুখিনি ভজা হৈ গ'ল। এতিয়া আমি ইয়াতে কেঁকোৰাখিনি দি দিম। গোটেইখিনি দি দিম। গোটেইখিনি দি দিলে এতিয়া এইখিনি আৰু অলপ সময় ভাজিব লাগিব। ঢাকনিখন লগাই দিব আৰু অলপ সময় এইখিনি সিজিব লাগিব। জুইৰ ফ্লেমটো চিমতে থৈ দিব। ঢাকনিখন গুচাই দিলে এতিয়া কুক কৰিছে, হৈছিলে নাই, প্ৰায় হৈছেই আৰু ভালদৰে লৰাই দিছে। প্ৰায় হৈয়ে গৈছে আমাৰ। পুনৰ 2 মিনিট সময়মান ঢাকনিখন লগাই দিব আৰু জুইৰ ফ্লেমটো চিমতে থৈ দিব। জুইৰ ফ্লেমটো বঢ়াই অলপ লৰাই দিব। এতিয়া আমি ইয়াতে পানী এড কৰিম। গৰম পানী দি দিব, তেতিয়া সোনকালে হ'ব।
পানী বহুত বেছি দিব নালাগে, জাষ্ট কেঁকুৰাখিনি অলপ ভিজা গ'লেই হ'ল। এইখিনি এতিয়া জুইৰ ফ্লেমটো বঢ়াই এইখিনি ভালদৰে সিজিব লাগিব, উতলিব দিব আৰু ঢাকনিখন লগাই দিব। এয়া চেক কৰিম এতিয়া হৈছেনে নাই। ঢাকনিখন গুচাই অলপ লৰাই দিব। আমাৰ ৰেডি হৈ গ'ল, এতিয়া গেছটো অফ কৰি দিম। এইখিনি এতিয়া আমি প্লেট এখনত উলিয়াই ল'ম। এতিয়া আমি এইখিনি প্লেট এখনত উলিয়াই ল'ম। এনেদৰে খাবলৈ খুব ভাল লাগে। আপোনালোকে যদি ট্ৰাই কৰা নাই, প্লিজ ট্ৰাই কৰি চাব, আশা কৰোঁ ভালেই পাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে পিছলৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। এয়া এতিয়া গৰম গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলে হ'ল।